করোনা মহামারীর সংহার অব্যাহত। করোনার সংক্রমণে বিপর্যস্ত করে তুলিছে জনজীবন, প্রভাব পেলাইছে জীবন জীবিকার ওপৰত। এই মহামারীর সংক্রমণ প্রতিরোধ কৰিবলৈ ঘোষণা কৰা আংশিক লকডাউনে জুৰুলা কৰি তুলিছে সকলোকে। আৰু এনে এক জটিল সময়ত ইজনে সিজনক আগবঢ়াইছে সহায়ৰ হাত। এই ক্ষেত্ৰত মঙলদৈ আৰক্ষীৰ মহানুভৱতা। আৰক্ষী নিজৰ দায়িত্ব পালন কৰাৰ লগতে বিভিন্নজনক আগবঢ়াইছে সহায়ৰ হাত। দৰঙৰ সদৰ মঙলদৈ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াই দায়িত্ব লৈয়েই বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে। শনিবাৰে মঙলদৈ কস্তুৰী শিশুগৃহত উপস্থিত হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী। কস্তুৰী শিশুগৃহৰ শিশুসকলৰ খবৰ লোৱাৰ লগতে মস্কো শইকীয়াই শিশুসকলৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে শইকীয়াই পৰৱৰ্তী সময়তো শিশুসকলক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে। খাদ্য সামগ্ৰী বিতৰণত উপস্থিত থাকে মঙলদৈ সদৰ থানাৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া গকুল ডেকাও। কৰোনা মহামাৰীৰ ফলত যে ৰাজ্যত আংশিক লকডাউন আৰু এই আংশিক লকডাউনৰ ফলত আৰক্ষী লোকসকল যথেষ্ট ব্যস্ত দেখিবলৈ পোৱা গৈছে। আৰক্ষীসকল সষ্টম হৈছে, সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আৰক্ষীসকলে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে। আৰু যিহেতু দৰং জিলাৰ সদৰ মঙলদৈ থানাৰ আৰক্ষীৰ যি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নতুনকৈ দায়িত্ব লাভ কৰিছে মস্কো শইকীয়াই, তেওঁ দায়িত্ব লাভ কৰাৰ পিছতে বিভিন্নজনক সহায়ৰ হাত আগবঢ়া দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু জিলাখনৰ সদৰত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দায়িত্ব পালন কৰিব লাগে, তেনে সময়তে কিন্তু বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে। আৰু যিহেতু আমি উপস্থিত আছোঁ মঙলদৈ কস্তুৰী শিশুগৃহত, আৰু এই শিশুগৃহত উপস্থিত হৈছে শিশুসকলৰ খবৰ লৈছে। যিহেতু ক'ভিডৰ সময় কিছু তেওঁ সহায়ো আগবঢ়াইছে। আমি তেওঁৰ ওচৰলৈকে যাম। যিহেতু ক'ভিডৰ সময় যথেষ্ট ব্যস্ত আপোনালোক, আৰু নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে। ক'ভিডৰ কাৰণে কঠোৰ হ'ব লাগিছে আৰক্ষী। তেনে সময়ত দেখিছোঁ আপুনি আজি মহানুভৱতাৰ পৰিচয় দিছে, এটা অনুষ্ঠান আহি খবৰ লৈছে এইটো বিপদৰ সময়ত, কি ক'ব? আচলতে এইটো মহানুভৱতা যি বুলি কয় মই নাজানো, কিন্তু মোৰ মানে মনটোৱে কৈছে যে মই তেওঁলোকৰ গুৰিলৈ যাওঁ। যিহেতু মোৰ জুৰিডিকশ্যনৰ মাজতে থাকে, তেওঁলোক জুৰিডিকশ্যনতে আছে, গতিকে মই তেওঁলোকৰ গুৰিলৈ অহাটো আৰু মোৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰতে পৰে। সেইকাৰণে মই তেওঁলোকৰ ওচৰত আহিছোঁ, তেওঁলোকৰ খবৰ লৈছোঁ, আৰু ভাল লাগিছে তেওঁলোকৰ ওচৰলৈ আহি। খুব পৰিপাটিকৈ নিয়ম শৃংখলা বজাই তেওঁলোক আছে, তাৰে খবৰ ল'লোঁ, অকণমান মতৰ বিনিময় কৰিলোঁ, ভাল লাগিল। বাইদেউ যিহেতু তেওঁ দায়িত্ব লৈছে, প্ৰথম দায়িত্ব লৈ আহিয়ে মঙলদৈত আহিয়ে আপোনালোকৰ খবৰ লৈছে, কিছু খাদ্য সামগ্ৰীও দিছে, অৰ্থাৎ সহায়ৰ হাত পৰৱৰ্তী সময়ত আগবঢ়া বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে। প্ৰথমতে মই কস্তুৰী শিশুগৃহৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নতুনকৈ আহিছে মস্কো শইকীয়া ছাৰ, তেখেতক আমাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ। তেখেতে আৰু আজি আহি আমি অতিশয় আনন্দিত হৈছোঁ। তেখেতে আহি আমাক যিখিনি মানসিকভাৱে সমৰ্থন দিছে সেইখিনি আমাৰ কাৰণে অতি জৰুৰী। আমি অতিশয় আনন্দিত হৈছোঁ, আৰু ছাৰক যাতে আমি ইয়াত থকা পিৰিয়ডটোত অনবৰতে পাওঁ সেইটো ছাৰক তেখেতেও আমাক আশ্বাস দিছে, আৰু আমিও ভাবিছোঁ তেখেতক আমি পাই থাকিম। করোনা সৃষ্ট এই জটিল সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা এই দুৰ্গতসকলক আৰক্ষীয়ে আগবঢ়োৱা এই সহানুভূতি তথা মহানুভৱতাৰ শলাগ লৈছে সকলোৱে।